হওক বা প্ৰাথমিক শিক্ষাই হওক সময়ে সময়ে তেওঁলোকৰ যিবিলাক চাৰ্টিফিকেট টেট চাৰ্টিফিকেট BEd চাৰ্টিফিকেট ডিগ্ৰী চাৰ্টিফিকেট বা PhD চাৰ্টিফিকেট সেইবিলাকৰ আমি যেতিয়াই প্ৰয়োজন অনুভৱ কৰোঁ ভেৰিফিকেশ্যন হয় আৰু সেইটো ডিপাৰ্টমেণ্টে ভেৰিফিকেশ্যন হোৱাৰ পাছত তাত যদি ক'ৰবাত বিসংগতি থাকে চৰকাৰে ব্যৱস্থা কৰিব। তেখেতে কোৱা কথাটোৰ স্পষ্টীকৰণটো তেখেতৰ এপক লৈ পেলাই এজন শিক্ষকে আত্মহত্যা কৰা বুলি ওলাই আছে ঘটনাটো ডিমৌ আমি ভেৰিফিকেশ্যন কৰিবলৈ আমি ৰিপৰ্ট বিচাৰিছোঁ। কিন্তু ৰিমছক লৈ পেলাই আচলতে বহু শিক্ষক অসন্তুষ্ট হৈ আছে, তেওঁলোকে এই এপটো তেওঁলোকৰ গোপনীয়তা ভংগ হ'ব এনেকুৱা ধৰণৰ কিছুমান আপত্তি কৰিছে। তেনেকুৱা কোনো আশংকাটো কাৰণ নাই, কাৰণ আমিতো সকলোৱে বিভিন্ন মোবাইল ফোনত বিভিন্ন ধৰণৰ এপ ব্যৱহাৰ কৰিয়ে আছোঁ, হোৱাটছএপ ব্যৱহাৰ কৰিয়ে আছোঁ, ফেচবুক ব্যৱহাৰ কৰিয়ে আছোঁ আৰু সেইবিলাকত আমি কেমেৰাটো এলাউ কৰিবই লগা হয়। তো এলাউ নকৰিলে তাত বিভিন্ন ধৰণৰ পাৰ্মিশ্যনখিনি নিদিলে সেই এপবিলাক আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ। গতিকে আমি দেশী বিদেশী মাল্টিনেশ্যনেল কোম্পানীৰ এপ যেতিয়া ব্যৱহাৰ কৰিয়ে আছোঁ, শিক্ষা বিভাগৰ এপ এটা ব্যৱহাৰ কৰিব নোৱাৰাৰ কোনো কাৰণ থাকিব নোৱাৰে। ভুৱা শিক্ষকসকলক চিনাক্ত কৰা হ'ব নিশ্চিতভাৱে যদি আছে আমি চিনাক্তকৰণ হ'ব, বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব। ৰিমছ এপক লৈ পেলাই এজন শিক্ষকে